কিন্তু তাৰ মাজতে আপোনালোকৰ অৰূপে তেখেতে কিন্তু বিতৰ্কিত মন্তব্য কৰিছে। এইটো ঘটনাটো হ'ল যে অলপ অৰূপ দেক মানুহে বেছিকৈ চকু দিয়ে। বালটোতো হিন্দীত কোনো বেয়া শব্দ নহয়। হিন্দীত বাল মানে চুলি। এতিয়া সেই কথাটোত পকোৱাৰ কি প্ৰয়োজন আছে কওকচোন। তেওঁ হিন্দীতে, ময়ো যদি হিন্দীতে ভাষণ দিওঁ ময়ো বাল বুলিয়ে ক'ম, আৰু অসমীয়াত ভাষণ দিলে চুলি বুলি ক'ম, বঙালীত ভাষণ দিলে চুল বুলি ক'ম। এতিয়া ভাষাটো কেইদিনমান আগতে মই অসমৰ চুতীয়া সম্প্ৰদায়ৰ ওপৰত এটা টুইট দিছিলো। হিন্দী বলয় বা দিল্লীৰ মানুহবিলাকে মোক ক'লে তই কাক কেনেকে গালি দিছ। কিন্তু চুতীয়াটো অসমৰ আটাইতকৈ খিলঞ্জীয়া জনগোষ্ঠী। গতিকে প্ৰত্যেকটো ভাষাৰ, প্ৰত্যেকটো সংস্কৃতি বেলেগ বেলেগ। আমি যেতিয়া জানো তেওঁ মিনিং কৰি কোৱা নাই, তেওঁ এটা হিন্দীত ভাষণ দিয়াৰ কাৰণে শব্দটো কৈছে, সেইটোতো ৰাজনীতি হ'ব নালাগে। অৰূপ দেৰ বেয়া কথাটোক মই বেয়া বুলি কওঁ, আৰু অৰূপ দেক মই ৰাজহুৱাভাৱেও বহুতবাৰ সমালোচনা কৰিছো। কিন্তু এই ভাষণটো মই শুনিছো, এইটোত কোনো ভুলটো নাই। আৰু তেওঁ লগে লগে কৈছে বাল মানে চুল। আপোনালোকে ভিডিঅ'টোত শুনিব পাৰে। কংগ্ৰেছ সোমাব লাগে। তেতিয়া কংগ্ৰেছে বুজি পাব যে আমাৰ দিনত আমি একোৱে নকৰিলো, আজি BTADত ইমান পৰিৱৰ্তন। কংগ্ৰেছৰ দিনতে BTADত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল, গোষ্ঠীগত সংঘৰ্ষ হৈছিলে। আজি আমি কেনেকুৱা সুন্দৰ BTAD বনাইছো বা আৰু বনাব খুজিম। কংগ্ৰেছে ইয়াত আহি নিজে দেখা পাব আৰু নিজৰ পুৰণা ভুলবিলাকৰ প্ৰায়শ্চিত্ত কৰিব। গোটেই 40টা সমষ্টিত যদি চোৱা যায়, হাই প্ৰফাইল আপুনি যিটো আজি সমষ্টিতে আপুনি সভা কৰিলে, হাই প্ৰফাইল যিবিলাক মানে কেণ্ডিডেট, BPFৰ ৰিহন দৈমাৰী থাকিব, ডিপুটি CM থাকিব, তাৰপিছত আপোনালোকৰো সম্ভাৱ্য। আমাৰ ইমান ডাঙৰ মানুহ নাথাকে, কাৰণ BJPত কোনো ডাঙৰ হাই প্ৰফাইল কেণ্ডিডেট নাই, চবেই ইয়াত কাৰ্যকৰ্তা। গতিকে ইয়াত আৰু সৰু মুৰা মানুহে উঠিব, কোনো এনেকুৱা ডাঙৰ মন্ত্ৰী, প্ৰাক্তন মন্ত্ৰী আমি ক'ৰ পৰা নিম। আৰু যোনে উঠিছে, গোবিন্দ দাকো মই বেষ্ট উইছেছ জনাইছো, ৰিহনকো বেষ্ট উইছেছ জনাইছো। আমি কাৰো বিৰুদ্ধে নহয়, কোনো প্ৰাৰ্থীৰ বিপক্ষে আমি নকওঁ, কোনো দলৰ বিপক্ষে আমি নকওঁ। BTCত স্বাভাৱিকভাৱে বিজেপিৰ এটা জনসমৰ্থন বহুত বাঢ়িছে। যোৱাবাৰো মই BTCত প্ৰায়কেইটা সমষ্টিতে মই নিৰ্বাচনী প্ৰচাৰ চলাইছিলো, কিন্তু এইবাৰ আমাৰ কাৰ্যকৰ্তাও বাঢ়িছে, ৰাইজৰ সমৰ্থনো বাঢ়িছে। কিন্তু ইলেকশ্যনেই, আজিয়ে কিবা এটা ইলেকশ্যনৰ কথা ক'ব নোৱাৰি। কিন্তু যোৱা মাহত মই ওদালগুৰিত আহিছিলো, গোটেই ওদালগুৰি জিলাৰ ইমান মানুহ হৈছে। আজি অকল দুটা পৰিষদীয় সমষ্টিত ইমান মানুহ হৈছে। গতিকে আপোনালোকে নিজে বুজি পাব। আৰু আজি গৰম কিমান, তাৰ মাজতো ৰাইজটো উঠি যোৱা নাই। গতিকে মই ভাবো যে ৰাইজৰ বিজেপিৰ প্ৰতি এটা আকৰ্ষণ আছে, মৰম আছে, কিন্তু নিৰ্বাচনলৈকে বহুত সময় আছে, এতিয়াও 1.5 মাহ আছে। গতিকে আজিয়ে কিবা এটা কথা ক'ব নোৱাৰি, সময় আহক। আমি মোৰ আৰু কালি কোকৰাঝাৰত 2খন মিটিং, পিছত আৰু 2খন, মোৰ 2 দিন আৰু কোকৰাঝাৰত যাবলগীয়া আছে। তাৰ পিছতে আমি এটা আন্দাজ কৰিব পাৰিম যে কিমান সমষ্টিত আমি খেলিব পাৰিম। য'ত আমি 3য় স্থানত থাকিম তাতে আমি ইলেকশ্যন নেখেলো, কাৰণ 3য় স্থানত থাকিবৰ কাৰণেতো ইলেকশ্যন খেলি লাভ নাই। য'ত 1ম আৰু 2য় স্থানত আমি থাকিম তাত আমি ইলেকশ্যন উঠিম। PCDC ক্ষেত্ৰত যোৱাবাৰো কোৱা হৈছিল যে PCDC ইলেকশ্যন হ'ব, কিন্তু এতিয়াও আমাৰ যি পৌৰসভা আছে সেইবিলাকত ইলেকশ্যন VCDCৰ ইলেকশ্যন নোহোৱা কাৰণে ইয়াতে চৰকাৰ আৰু ৰাইজৰ মাজত এটা প্ৰাচীৰ এখন সৃষ্টি হৈছে। কোকৰাঝাৰৰ পৰা বস্তুটো VCDCক দি দিয়ে, VCDCয়ে ৰাইজক নিদিয়ে। গোটেইকেইখন মিটিঙত VCDCৰ কথা ক'লেই ৰাইজৰ অসন্তুষ্টিটো সম্পূৰ্ণভাৱে প্ৰমাণ হয়। সকলো ৰাইজে কৈ আছে যে বস্তুটো ঠিক চেপত নাই। গতিকে VCDCত নিৰ্বাচন হোৱা অতিকে প্ৰয়োজনীয়। আমাৰ ৰাজ্যত 3 খলপীয়া নিৰ্বাচন হয় পঞ্চায়ত।
গতিকে VCDCত যদি ইলেকশ্যন নহয় তেতিয়াহ'লে BTRৰ চৰকাৰে বহুত চেষ্টা কৰিলেও BTRৰ ৰাইজৰ পৰিৱৰ্তন আনিব নোৱাৰিব। সদায় ৰাইজৰ মনত এটা অসন্তুষ্টি থাকিব। এইটো মই কোনো দলক বুলি কোৱা নাই। মোৰ যিটো অভিজ্ঞতা আজি 25 বছৰৰ ৰাজনীতি, সেইটোৰ পৰা মই এইটোৱে বুজিছোঁ যে BTRৰ ৰাইজে বৰ্তমানৰ যিটো VCDC ব্যৱস্থা সেইটোক স্বীকাৰ কৰা নাই আৰু সেইটোক লৈ ৰাইজৰ মাজত যথেষ্ট অসন্তুষ্টি আছে। লগত মই এইটোও কৈছোঁ যে বহুত VCDCত BJPও আছে। গতিকে এইটো মই অৰাজনৈতিক কৈছোঁ। এইটো নহয় যে মোৰ VCDC কেইটা ভাল, বেলেগৰ কেইটা বেয়া। ব্যৱস্থাটোৱেই ঠিক নহয়। তেনেকুৱা কথা একো নাই। 6 শিডিউলততো 125তম সংবিধান সংশোধনীত আমি VCDCত ইলেকশ্যনৰ ব্যৱস্থাটো আনিছোঁ আৰু সেইটো BTRে পৰিচালনা কৰিব, ৰাজ্য চৰকাৰে পৰিচালনা নকৰে। কিন্তু ইলেকশ্যনৰ সম্পূৰ্ণ ব্যৱস্থা আছে। চৰকাৰ আহিলে স্যাৰ বিজেপি চৰকাৰ আহিলে VCDC ইলেকশ্যন নিশ্চয় হ'ব। একদম 100% হ'ব। নামটো অলপ বদলাই দিম যাতে পুৰণা হেৰি এটা নাথাকে আৰু অলপমান ইলেকশ্যনৰ লগত অলপ নতুনত্বও আনিম। গাঁও সভাৰ পৰা জিলালৈকে, যেনেকে গাঁৱত গাঁও পঞ্চায়ত, আঞ্চলিক জিলা পৰিষদ, প্ৰথম BTRৰ তলত জিলা VCDC, আঞ্চলিক VCDC, গাঁও। ৰাস্তা শান্তি আহিছে, ইয়াত কোনো গধূলি বুলি কৈ আছে, উন্নয়ন যথেষ্ট হৈছে, মানুহে হৈ পৰিছে আহিবলৈ, ৰাস্তা ঘাটটো আনকি নাছিল। চাওক, BTRত যোৱা 5 বছৰত অকল ময়ে 1200 কোটি টকা দিছোঁ ৰাস্তা বনাবৰ। BTRৰ বাজেটৰ উপৰিও। গতিকে BTRত আমি অৰুণোদয়ো বেছি দিওঁ, আঁচনিও বেছি দিওঁ, কিন্তু যিটো ঢাচা বা যিটো চিষ্টেম, সেই চিষ্টেমটোত নতুনত্ব আনিব লাগিব। 22 বছৰ পিছত আমি যেতিয়া ঘূৰি চাম, এবাৰ পুনৰীক্ষণ কৰিম, 500খন গাঁৱে এতিয়াও আবেদন দি থৈ দিছে যে আমাক BTRৰ পৰা উলিয়াই দিব লাগে। সি কি প্ৰমাণ কৰে? সদায়তো জোৰ কৰি গাঁও কেইখনক ধৰি ৰাখিব আপুনি নোৱাৰে। মই নাথাকো। 22 বছৰ পিছত যেতিয়া মই সুধিছো যে এতিয়াতো থাকিব, বোলে নহয় এতিয়া ওলাই যাম। তাৰ মানে কি বুজায়? আৰু BTRত কেইখনমান গাঁও সোমাইছে, সোমোৱা মানুহখিনি সোমাব নোখোজে, ভয় কৰে। তাৰ মানে কি? যে এতিয়াও একাংশ ৰাইজৰ মনত এটা প্ৰশ্নবোধক চিন আছে। আমি গাঁওখিনি আঁতৰাব নোখোজো BTRক। আমি BTRক তেওঁলোকৰ ওচৰ চপাই নিব খোজো, যাতে আৰু 5 বছৰ পিছত কোনেও নকয় যে আমাক BTRৰ পৰা উলিয়াই দিয়ক। ওলাই যোৱাটোতো সমাধান নহয়। সমাধান হৈছে সম অধিকাৰ, সম উন্নয়ন, সম বিকাশ। তেতিয়া কিয় ওলাই যাব? কোকৰাঝাৰৰ পাম, দিছপুৰৰ পৰা পাওঁ। নিয়মতেতো BTRত মানুহ থাকিবহে লাগে। দিল্লীৰ পৰাও পাব, দিছপুৰৰ পৰাও পাব, নলবাৰী ইমানতে শেষ। কিন্তু BTRৰ লগত কোকৰাঝাৰৰ পৰাও পাব। গতিকে ইয়াত থাকিবহে লাগে। মানুহে হিংসাহে কৰিব লাগে BTRক লৈ, যে আমাৰো তাত যদি এখন BTR হ'লহেঁতেন, এনেকৈ ভাবিব লাগে। সেই পৰিৱেশটো 5 বছৰত আমি লৈ আহিব পাৰোঁ।